কিন্তু কোনোবাই যদি অনাদৰ কৰে এখনক বেয়া পায় অসমীয়া ৰাইজে বা অসমৰ খিলঞ্জীয়া ৰাইজে হয় ৰাইজ সৌহিদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিলঞ্জীয়া মানুহে সহ্য কৰি থাকিব পৰা নাছিলে আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলোঁ আৰু সেয়ে লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি গান আমাৰ ভাস্কৰ ৰাজখোৱা আৰু নৱ ভাইটি ক'ত গ'ল নৱহঁতে সদায় ফোন কৰি থাকে বিপিন খাই সেই গীতটো গাব লাগিব হয় ৰাইজ মই সেই গীতটোকে গাব বিচাৰিছোঁ এতিয়া কিন্তু মই জানো এই গড়েহাগীবাসী ৰাইজে বিশ্বনাথৰবাসী ৰাইজে এই চেনেহৰ গামোচাখন ভাল পায় কিন্তু আপোনালোকৰ মাজত দেখিছোঁ কেইবাজনো সন্মানীয় সাংবাদিক আছে সাংবাদিকে আপোনালোকৰ ফালে কেমেৰাটো টুৱাই থৈছে সঁচাকৈ গামোচাখন ভাল পায়নে আমাৰ ইয়াৰ মানুহে গতিকে ৰাইজ তেওঁলোকে হয়তো কাইলৈ গোটেই বিশ্বতে দেখাব আপোনালোকে দেখাই দিয়ক ৰাইজ ছেকেণ্ডবাৰৰ কাৰণে যাতে কোনো অনা অসমীয়া মানুহে আমাৰ এই চেনেহৰ গামোচাখন গছকি ফেনেকি ফালি চিৰাচিৰ নকৰে তাৰ বাবে এটা প্ৰতিবাদ জনাব লাগে কেনেকৈ জনাব আপোনালোকৰ হাতত এটা মোবাইল আছে আপোনালোকৰ প্ৰত্যেকৰ হাততে হয়তো এটা মোবাইল আছে মোবাইলৰ টৰ্চ লাইটটো অকণমান সময় জ্বলাই দিয়ক ৰাইজ মোবাইলৰ টৰ্চ লাইটটো অকণমান সময় জ্বলাই দিয়ক সকলোৱে নিজৰ নিজৰ মোবাইলৰ টৰ্চ লাইটটো আমাৰ লাইটমেন ভাইটিসকল আছে লাইট চলোৱা এইবিলাক অফ কৰি দিয়ক হয় জ্বলি আছে হাজাৰ হাজাৰ লাইট অসমীয়া জাগি আছে হাজাৰ হাজাৰ লাইট জ্বলি আছে আৰু জ্বলিব আৰু অসমীয়া জাগিব চেনেহৰ গামোচাখন কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ছেকেণ্ডবাৰৰ কাৰণে যাতে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিব নোৱাৰে তাৰ বাবে বিশ্বনাথৰ এই প্ৰতিবাদ গতিকে ৰাইজ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক জয় আই অসম জয় আই অসম আমি কিং কৰ্তব্য বিমূৰত পৰিছিলোঁ কেলৈনো গামোচাখন গছকি ফেনেকি ফালিলে আৰু সেয়ে লিখিছিলোঁ এটি গান জাতীয় পতাকা আমার জাতীয় পতাকা তই গাতে পিন্ধাগে জুড় কাপড় ও মুগারি হামে খেলা ধনী মরমে বুলুয়া আর এখন কাপড় হলো ধনী আয় বই দিয়া আমার বায়ে বই দিয়া মন্ত্রী তয় বই দিয়া আমার এখানে গোল ফুলামে গামোচা এখানে গোল ফুলামে গামোচা পিছে এনুখন গামোচা চিলা পথাৰত কোনে